সেইকাৰণে মই আপোনালোকক চবৰে আগত ক্ষমা বিচাৰিছোঁ চৰি মহৰ ওকালতি কৰিলে তোৰ ভিউজ আহিব তই হেৰি হবি গ্ৰ' হবি বুলি মোক এনেকৈ কৈ পেলাই নি ভিডিঅ'টো বনাইছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অক্ষয় আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল। অকণমান আলু বালু কথা নাপাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে গীতুৰাজ টক্স ইউটিউব চেনেলটোৰ ফালৰ পৰা। মোৰ প্ৰনাউন্সিয়েশ্যন অলপ ভুল হ'ব পাৰে, সেইটো বাবে মোক আপোনালোকে ক্ষমা কৰি দিব। আপুনি যদি তেওঁ ভিডিঅ' চায় তেতিয়াহ'লে আপুনি জানে যে তেওঁ এতিয়ালৈকে ফেচ ৰিভিল কৰা নাই। সেইবাবে তেওঁ ভিডিঅ'ত এজনে কমেণ্ট কৰি সুধিলে যে তেওঁ ফেচ ৰিভিল কেতিয়া কৰিব, আৰু সেই কমেণ্টটো ৰিপ্লাই দি গীতুৰাজ দাই বুলি ক'লে যে আফটাৰ 5 অক্টোবৰ। আৰু আপোনালোকে সেই কমেণ্টটো স্ক্ৰীনতো দেখি আছে, আৰু আমি ৱেইট কৰি আছোঁ তেওঁ ফেচ কেম ভিডিঅ' চাবৰ বাবে। আৰু আপোনালোকৰ যদি কিছুমান কথা মোক সুধিবলগীয়া থাকে মোক কমেণ্ট বক্সত সুধিব পাৰে। চ' আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটোৰ ফালে। আজি আমাৰ নেক্সট নিউজটো আছে পূৰ্বালী গগৈ ফালৰ পৰা। আপোনালোকে হয়তো পূৰ্বালী গগৈক চিনি পায়। তেওঁ কিছুদিন আগলৈকে অসমৰ ৰোষ্টাৰখিনিক বহুত বেয়াকৈ গালি পাৰি আছিলে। আৰু কালি বিকাশ আমিনে এটা ভিডিঅ' আপলোড কৰিছিল, আৰু ভিডিঅ'টোত পূৰ্বালী গগৈকো দেখা পোৱা গৈছে। আৰু সেই ভিডিঅ'টোত পূৰ্বালী গগৈয়ে অসমৰ ৰোষ্টাৰসকলক ক্ষমা বিচাৰিছে আৰু লগতে অসমৰ ৰাইজকো ক্ষমা বিচাৰিছে। চ' সেই ভিডিঅ'টো এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। মই সমূহ অসমবাসীৰ ৰাইজৰ আগত ক্ষমা বিচাৰিছোঁ। মই বহুত বেয়াকৈ ক'লোঁ আপোনালোককো, গাঁৱৰ মানুহকো আৰু বিকাশ দাহঁতকো বহুত বেয়াকৈ ক'লোঁ। সেইবাবে মই নিজে দুখিত বহুত, মোৰ নিজৰ চকুৰ আগতে বহুত সৰু হৈ পৰিছোঁ হয়তো। সেইকাৰণে মই আপোনালোকক চবৰে আগত ক্ষমা বিচাৰিছোঁ চৰি। আৰু মই জানো আপোনালোকে মোক ক্ষমা কৰি দিব, কাৰণ নজনাতে কৰা ভুল হয়তো ক্ষমা কৰি দিব বুলি মই আশা কৰিলোঁ আপোনালোকে। যিটো ফাৰ্ষ্ট যিটো এইটো ভিডিঅ' দিছিলা, এই ভিডিঅ'টো মানে JSB কোৱাৰ কাৰণে দিছিলা? JSB মোক কৈছিলে তই ওকালতি কৰ, মহৰ ওকালতি কৰিলে তোৰ ভিউজ আহিব তই হেৰি হবি গ্ৰ' হবি বুলি মোক এনেকৈ কৈ পেলাই নি ভিডিঅ'টো বনাইছিলে। সেইকাৰণে মই এনেকৈ ভিডিঅ'টো বনালোঁ, আৰু সেইকাৰণে মই অসমবাসীৰ ৰাইজৰ আগত ক্ষমা বিচাৰিছোঁ চৰি চৰি। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটোৰ ফালে। আজি আমাৰ নেক্সট নিউজটো আছে মিষ্টাৰ ৰাজা ফালৰ পৰা। মিষ্টাৰ ৰাজাৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট, সেই ইনষ্টাগ্ৰাম একাউণ্টটোত তেওঁ এটা ষ্টৰি আপলোড কৰিছিল। ষ্টৰিটোৰ পৰা আমি জানিব পাৰিছোঁ যে মিষ্টাৰ ৰাজাই অতি সোনকালে এটা ৰাইড ষ্টাৰ্ট কৰিব, আৰু ৰাইডটো ক'ৰ পৰা ক'লৈকে হ'ব তেওঁ এতিয়ালৈকে কোৱা নাই। যদি তেওঁ কিবা আপডেট দিয়ে মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে আপডেটটো দি দিম। আৰু মিষ্টাৰ ৰাজাৰ ষ্টৰিতনো কি কৈছিল আপোনালোকে শুনি লওক। আৰু আপোনালোকেও যদি এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব পাৰে, ডিছক্ৰিপশ্যনতে লিংকটো দিয়া আছে আৰু স্ক্ৰীনতো শ্ব' হৈ আছে। চ' আপোনালোকে মিষ্টাৰ ৰাজাৰ কথাখিনি শুনি লওক। সকলোৰে এটাই প্ৰশ্ন যে দাদা আপুনি বাইকখন যে লৈছিলে সেইখন কি ঘৰত সজাই থবৰ কাৰণে লৈছিলে নেকি? আপুনি দেখোন ৰাইড ঠাইত একো নকৰেও। তো গতিকে ভাবিছোঁ যে এইবাৰ আৰু নহ'ব, এই পেটলা দেহাটো লৈ এইবাৰ মই ৰাইড কৰিমেই। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটোৰ ফালে। আজি আমাৰ নেক্সট নিউজটো আছে পিংকি শৰ্মাৰ ফালৰ পৰা। আপোনালোকে যদি পিংকি শৰ্মাৰ ইউটিউব চেনেলটো ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে জানেই যে পিংকি শৰ্মাই এসপ্তাহ ধৰি ভিডিঅ' আপলোড দিয়া নাই। আৰু এইটো টপিকৰ ওপৰতে ৰিয়েক্ট কৰি পিংকি শৰ্মাই ইনষ্টাগ্ৰাম ষ্টৰি দিয়ে বুলি লিখিলে যে ভিডিঅ' আপলোড কৰিব পৰা নাই, গা ইমান ভাল নহয়, চ' এডিট কৰিবও পৰা নাই, অতি সোনকালে আহিব ভিডিঅ', তেতিয়ালৈকে মোক পাহৰি নাযাব দেই। চ' তেওঁ কৈছে যে তেওঁ অলপ গা বেয়া, সেইবাবে তেওঁ ভিডিঅ' আপলোড দিব পৰা নাই। তেওঁ ইউটিউব চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। মোকেনো কিমান সহায় কৰি থাকিব, তেওঁলোককো অকণমান সহায় কৰি দিয়ক, সহায়ৰ অলপ প্ৰয়োজন। মুস্তাফিজুৰ ৰহমানে তেওঁ ব্লগ চেনেলটোত 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে, আৰু প্ৰিন্স হাজৰিকাই ইনষ্টাগ্ৰামত কমপ্লিট কৰিছে 100K ফলোৱাৰ্ছ। তেওঁলোক দুজনলৈকে মোৰ ফালৰ পৰা মেনি কংগ্ৰেচুলেশ্যন। আজি আমাক নিউজ দি সহায় কৰিছে মিষ্টাৰ হাবিবে। মিষ্টাৰ হাবিবি ইউটিউব চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে গৈ তেওঁক ছাপোৰ্ট কৰিব। চ' আজিৰ দিনটো নিউজ এইকেইটাই আছিল। যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, আৰু আপোনালোকে এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডি লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আৰু স্ক্ৰীনতো আইডিটো শ্ব' হৈ আছে। যদি আপোনালোকে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰিব পাৰে। আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোৰ ইনষ্টাগ্ৰাম আইডিত দিব পাৰে, মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম। খতম, বাই বাই, টাটা, গুড বাই, গয়া।